ভালকৈ খা ৰাতিপুৱা হৰকৈ গাখীৰ দিব লাগিব নহয় নহলে মাৰ কথা জানিছইচোন অ দাদা যে গাইজনীৰ লগত কথা পাতি আছা গাইজনীয়ে তোমাৰ কথা বুজি পাইছেনে কিয় নাপাব গাইজনীও মোৰ কথা বুজি পায় মই গাইজনীৰ কথা বুজি পাওঁ ভালদৰে কোৱা না দাদা সেই দেজনী একো কথা বুজি চুজি নাপায় কি হলো মাজনী ভণ্টিও যে আৰু নাকান্দিবা শুন দাদাই তোমাক নিজৰ ভণ্টি বুলিহে গালি পাৰিছে মোৰ কালি বৰষুণৰ ইউনিফৰ্মটো তিতিল নহয় সেইকাৰণে নকৰিলো মোৰ তিতিল নহয় মোৰ কথা কিবা সুধিছিলে নি ছাৰে এই স্কুল নোহোৱাৰ কাৰণে সুধিছিল কালি যে অংককেইটা দিছিলে সেইকেইটা তুমি কৰি দেখালে নে বাৰু অ মই তোমাৰ পৰা কৈ দেখাম বুলিহে তুমিও যে আৰু যোৱা আপুনি মোৰ মাক দেখিছিলে নেকি যা আমি কোন থি यो केला आलू फुल আছে মাথা গৰম হৈ গৈছে তক কছ নাই এই কেনেকুৱা উঠনিৰ পৰা বিচাৰি আছো কি নিজে গ'ল নহয় দেউতাই মোলৈ আজি কিতাপ অনাৰ কথা আছে নানিলে দেউতাক মই বেয়া পাইছো লাগিলে না এই ফালি তই মোক বহীখন কেলে ফালিছ কালিলৈ মই 50,000 টকা নাজানো নেকি তোক মই আমনি কৰিবি না ঐ ভাই আমনি কৰিবি না কৰিবি না কৰিবি না চোন নব সদায় সদায় আমনি কৰি থাকে তুমি ইয়াক মাৰি ভুল কৰাই নহয় পাপো কৰিছা তুমি নাজানা নেকি যোৱাবাৰ বানত যে ইয়াৰ মাক দেউতাকক উটুৱাই লৈ গৈছে সৰি নব মোৰ ভুল হৈ গ'ল মই আৰু এনেকুৱা কাম কেতিয়াও নকৰো ৰাতুল তুমি ইয়াত কি কৈছা শুন মোৰ কিতাপখিনি কি হ'ল আপুনি মিছাকৈ কৈছে ন আমাৰ স্কুলখন উটি গ'ল বুলি আপুনি ধেমালি কৰিছে ন আমাৰ মা দেউতা মৰিল বুলি আমাৰ মা মৰা নাই নহয় নদীখনৰ বুকুতে আছে মা হুতে উটুৱাই লৈ গৈ আছে আৰু দেউতাই সাঁতুৰি গৈ মাক ধৰিছেগৈ মই পাৰৰ পৰা চিঞৰিছো মা দেউতা মোক মায়ে উঠনিৰ পৰা ভাত খাবলৈ মাতি আছিল ন চা মই পাহৰিয়ে গৈছিল গৈছো মা এনেকৈ মাছ ধৰিবলৈ মোৰো বেয়া লাগে কিন্তু কি কৰিবি সপ্তাহৰ তেল নিমখখিনিকে যে আহে তুমি ভিতৰলৈকে যোৱা ধনে ভিতৰত কিতাপ পঢ়ি আছে ভিতৰলৈ নাযাওঁ খুইদেউ ইয়াতে কথা এটা কওঁ বুলি আহিছোঁ কি কথা নকোৱাচোন পাপাই কৈছে বছৰে বছৰে বানপানী হৈ থাকিলে আমি ডাঙৰ মানুহ হ'ব নোৱাৰিম হেনো সেইবাবে আমি চহৰলৈ যামগৈ তুমি যদি চহৰলৈ যোৱাকৈ আমি কাৰ লগত খেলিম এইবাৰো আগবাঢ়ি খাই হ'ব যেন পাইছোঁ এইজন বিধায়কো আমাৰ ফালে পিঠি দিলে ভাবিছিলোঁ কিবা এটা হ'ব সিহঁতবোৰ ধনী মানুহ সঁচাই মিছাই মঠাৰি বনাই টকা এগালমান মাৰি এতিয়া আকৌ চহৰত থাকেগৈ দেহি ঐ আমাৰহে ফুটা কপাল নহ'ল আৰু তুমি অলপ বেছি চিন্তা কৰিছা নেকি এই এমএলএজন মোৰ কলেজীয়া দিনৰ বন্ধু বুজিছা আৰু তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে
আৰু সেই সিহঁতবোৰকো কোনোদিন সাৰি যাবলৈ নিদিয়ে। এইবাৰ সি মথাউৰিটো বনাবই। সি মোৰ কলেজীয়া দিনৰ বন্ধু হোৱাৰ বাবে মোৰ এই ফটা কামিজৰ তলৰ বুকুখন এহাতমান ফুলি থাকে, গম পাইছা? কি হ'ল, হাত ধুলে যে? মোৰ কলি চৰকাৰৰ পৰা এতিয়ালৈকে কিবা সুবিধা পাইছেনে? আমি পানী এবটল নতুবা চাউল কেইটামান কেতিয়াও বিচৰা নাছিলো। আমি বিচাৰিছিলো সেই পথাউৰিটো।